আমগুৰি মৌচাল গাঁৱত সমূহীয়া বিয়া। আয়তী উৰুলিৰে মুখৰিত বিবাহস্থলী। এযোৰ দুযোৰ নহয় 10 যোৰকৈ দৰা কইনা। সামাজিক প্ৰথাৰে বিবাহপাশত আবদ্ধ হ'ল 10 যোৱাকৈ দৰা কইনা। শিৱসাগৰ জিলা চাৰিং মৌচাল গাঁৱত উখল মাখল পৰিৱেশ। হোমযজ্ঞত বহিল 10 যোৰাকৈ দৰা কইনা। ব্ৰাহ্মণ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত পাঠেৰে দৰা কইনাই অগ্নিক সাক্ষী কৰি এনেধৰণে বিবাহপাশত আবদ্ধ হ'ল। এবছৰৰ পৰা 4-5 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা এইসকল দৰা কইনা ধৰি সামাজিক স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছিল। ধৰ্মীয় কাম কাজত জড়িত হ'ব পৰা নাছিল। ফলত ধৰ্মীয় নিয়ম অনুসৰি কালি হোমযজ্ঞত বহিল 10 যোৱাকৈ দৰা কইনা। দুজন ব্ৰাহ্মণ পুৰোহিতে হোমযজ্ঞৰে দৰা কইনাক ধৰ্মীয় নিয়মেৰে মন্ত্ৰোপাঠ কৰায় আয়তী উৰুলি গাঁওবাসীৰ উখল মাখল পৰিৱেশৰ মাজতে সম্পন্ন হয় বিবাহ অনুষ্ঠান। পানী আছে মাৰি দিব লাগে কইনা গাত 3 মাৰিব Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.